Hello everyone, welcome my to YouTube channel. বনাবলৈ লৈছো মাত্ৰ 3টা সামগ্ৰীৰে এটা চকলেট কেক। ইয়াৰ মই বাৰবন বিস্কুট লৈছো। এটা বাৰবন বিস্কুট মই এটা কৈ এনেকৈ ভিডিও দেখুৱাৰ ধৰণে ভাঙি মিক্সিত জাৰত দি দিম। এছে গোটেইখিনি বিস্কুট মই ভঙা হৈ গ'ল। এতিয়া মই ইয়াৰ মিহি পাউডাৰ বনাই লম মিক্সিত মাৰি। হে মই পাউডাৰ তৈয়াৰ হৈ গ'ল। এতিয়া এইখিনি এখানে চালনীত চালি দিম। যদি অলপ গোটা গোটা থাকে হাতখন এনেকৈ অলপ মোহাৰি ভাঙি দিব। আকৌ সেইখিনি চালি দিব। চলা হৈ গ'ল বিস্কুট মোৰ। এতিয়া ইয়াত অলপ বেকিং পাউডাৰ দিছো। বেকিং পাউডাৰখিনি মিক্স কৰি ল'ব। তাৰপিছত অলপকৈ গৰম গাখীৰ দি চামুচখনে লৰাই ফেটি ল'ব। গাখীৰ দি গৰম কৰিহে দিব, ঠাণ্ডা গাখীৰ ব্যৱহাৰ নকৰিব। এনেকৈ অলপ সময় ফেটি থাকিব। যদি আপোনাক লাগে যে মিশ্ৰণটো ডাঠ আছে তেন্তে আকৌ অলপ গৰম গাখীৰ এড কৰিব পাৰি। এতিয়া অকণমান বাটাৰ দিম। আপুনি বাটাৰ নহ'লে তেল বা ঘিউ দিব পাৰে। আকৌ এনেকৈ ভালকৈ ফেটি থাকিম। মিশ্ৰণটো অকণ ডাঠ যেন লাগিলে এইখিনি মই আকৌ অলপ গাখীৰ এড কৰি দিলোঁ। দেখিছে আমাৰ মিশ্ৰণ প্ৰায় তৈয়াৰ হৈ গৈছে। কেকৰ বাটাৰটো আপুনি ইমানতে জোখতে ৰাখিব। এতিয়া চাহৰ পেনত মই আজি চাহৰ পেনত কেকটো বনাম। অকণ তেল দি চাৰিওফালে ভালকৈ সানি লৈছোঁ। তাৰপিছত অলপ ডাঠ কাগজ এডোখৰ গোলকৈ চাহৰ পেনৰ জোখতেই কাটি দি দিব। কেকৰ বেটাৰখিনি দি দিব। অলপ খিচমিচ দি দিব। মই খিচমিচ দিছোঁ। আপুনি যিকোনো ড্ৰাই ফ্ৰুটো দিব পাৰে বা বাদামো দিব পাৰে। চকলেট কেকটো খিচমিচটো ভাল লাগিব বাবে মই খিচমিচ দি দিছিলোঁ। এতিয়া চামুচৰ কাৰণে অকণমান এনেকৈ লৰাই খিচমিচবোৰ ভিতৰত সোমোৱাই দিব। এতিয়া কেৰাহী এখনত অলপ নিমখ দি থৈছিলোঁ মই অকণ গৰম হ'বৰ বাবে। এতিয়া চাইডে কৰি দিছোঁ নিমখখিনি অকণ। চাহ চচটো পাতি দিছোঁ। নিমখটো অলপ চপাই দিব। কিবা ঢাকনিখনৰ ওপৰতো ঢাকি দিব।
দেখিছেনে প্ৰায় 30 মিনিটমানৰ পাছত আমাৰ কেক এয়া তৈয়াৰ হৈ গ'ল। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।